हेलो फ्रेंड्स আজি আপোনালোকক মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাব লৈছোঁ চাদৰ মেখেলা কেনেদৰে দহি গুঠো আৰু বলো এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এই কাপোৰযোৰ মই ৰেড আৰু গোল্ডেন কালাৰ দহি গুঠিছোঁ আৰু এই কাপোৰযোৰ হৈছে মিক্স পাটৰ কাপোৰ। এইযোৰ হৈছে কটনৰ কাপোৰ আৰু এইযোৰ মই পিংকত এনেদৰে গুঠিছোঁ আৰু এইযোৰ হৈছে পলি পাটৰ কাপোৰ আৰু এইযোৰ মই এনেদৰে দহি গুঠিছোঁ ৰেড কালাৰত হৈছে গোল্ডেন কালাৰত কৰিছোঁ। যেতিয়া মই দহি গুঠিবলৈ শিকিছিলোঁ তেতিয়া মই এই কাপোৰযোৰত দহি গুঠিছিলোঁ নেভি ব্লু কালাৰত। ব্লেক কালাৰতো ফুল আছে কিন্তু মই ব্লেক কালাৰ নিদিলোঁ। এই কাপোৰযোৰ হৈছে বোৱা কাপোৰ, পিন্ধিবলৈ বহুত কমফৰ্টেবল হয় আৰু এই কাপোৰযোৰ মই টেইলাৰিং দোকানত দিছিলোঁ আৰু পিংক কালাৰ দহি বাঁধিবলৈ দিছিলোঁ কিন্তু পিংক কালাৰত নিদিল আৰু সেইবাবে মই এতিয়া পিংক কালাৰত গুঠিম। তাঁত ববলৈ অনা সূতাবোৰে এনেদৰে দহি গুঠিলে বহুত ইজিলি হৈ যায়। চিল্কতো কৰিব পাৰি কিন্তু মোৰ কাপোৰযোৰ চিল্ক নহয় সেইবাবে মই চিল্ক লোৱা নাই। আৰু মই এই ব্লেক মিক্স পাটৰ কাপোৰযোৰত মই অলপ ডিজাইনটো বেলেগ কৰি দিছোঁ। ৰেড কালাৰ 4টা আৰু গোল্ডেন কালাৰ 4টা, আকৌ ৰেড কালাৰ 4টা তেনেদৰে কৰিছোঁ। এতিয়া মই ইয়াৰ ওপৰত এখন কিতাপ ৰাখি লৈছোঁ ৱেট থকা। আজি যদি ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই কৰি হ'ল আৰু যেতিয়া কাপোৰযোৰ কমপ্লিট কৰি হ'ব তেতিয়া পুনৰবাৰ নেক্সট ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম।